চলিত বিধানসভাৰ অধিৱেশনত বতৰজোৱা শ্ৰী নৰৱা সত্ৰৰ মূল তোৰণৰ তলত দলবদ্ধভাৱে ধৰ্ষণ কৰি ঘৰৰ নিচেই ওচৰত পেলাই থৈ যায়। সেই অঞ্চলতে মাত্ৰ এই 1 কিলোমিটাৰৰ এইখিনি ভিতৰতে 8টাতকৈও অধিক ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ড মানে সংঘটিত হৈছে। কেইদিনমান পূৰ্বে চলিত বিধানসভাৰ অধিৱেশনত বতৰজোৱা সমষ্টিত ভয়ানকভাৱে বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত এনেদৰেই সদনৰ মজিয়াত উদ্বিগ্নতা প্ৰকাশ কৰিছিল শাসকীয় দলৰ বিধায়িকা আঙুৰলতা ডেকাই। যিসকল যুৱতী আছে, মহিলা আছে, তেওঁলোকে হয়তো দিনৰ ভাগত ওলাবৰ কাৰণে ভয় খোৱা হৈছে। বিধায়িকাগৰাকীৰ মন্তব্যৰ প্ৰত্যুত্তৰত কি কৈছিল শুনক সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। নিৰাপত্তাৰ ক্ষেত্ৰত সেইটো চৰকাৰে একমত আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব এই ক্ষেত্ৰত যেতিয়াই বিষয়। আৰু এয়া তাৰ পিছৰ দৃশ্য। চৰকাৰৰ প্ৰতিশ্ৰুতি অহাৰ প্ৰতিপন্ন কৰি পুনৰ নগাঁৱৰ ধনিয়াভেটি লালুং গাঁৱত সংঘটিত হ'ল এই জঘন্য ঘটনা। 5 নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰি কেৰাচিন ঢালি জ্বলাই অতি বৰ্বৰভাৱে হত্যা কৰিলে 5ম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কন্যাক। গাৰ নোম শিয়ৰি উঠাই নৃশংস ঘটনা পোহৰলৈ অহাৰ পিছতে ধৈৰ্যৰ বান্ধ ছিগিল ৰাইজৰ। এই বৰ্বৰ কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে ৰাইজে। তাৰ পিছতে চলিত বিধানসভাতে পুনৰ বলাৎকাৰৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নৰ দাবী তুলিলে শাসকীয় দলটোৰ বিধায়িকা আঙুৰলতা ডেকাই। অসমত গড়ে প্ৰতিদিনে বলাৎকাৰৰ বলি হয় 4গৰাকীৰো অধিক নাৰী। নগাঁৱৰ লালুং গাঁৱৰ জঘন্য কাণ্ডৰ অভিযুক্ত শাসকীয় দলৰ প্ৰতিজন মন্ত্ৰী বিধায়ক সাংসদেই কঠোৰ শাস্তিৰ দাবী তুলিছে। কঠোৰতম শাস্তি বিহিব লাগে যাতে ভৱিষ্যতে আৰু এইবোৰ কথা আৰু নহয়। অন্যান্য যিবিলাক ৰাজ্যত এতিয়া ৰেপৰ ওপৰত মৃত্যুদণ্ডৰ দৰে ব্যৱস্থা হৈছে তেনেধৰণৰ ব্যৱস্থা এটা অসমত আৰম্ভ কৰিব লাগে। আমি ভাবোঁ যে কঠোৰৰ পৰা কঠোৰতম মানে আইন আমি বিচাৰোঁ। এই ক্ৰাইম কৰাবিলাকক যদি উদাহৰণমূলক মানে শাস্তি দিয়া নাযায় তেতিয়াহ'লে এই ব্যাধিটো মানে বেছি বৃদ্ধি হ'ব। ইফালে ৰাইজৰ আদালতত ধৰ্ষণকাৰীৰ শাস্তিৰ দাবী তুলিলে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। কিছুমান দেশত যি ধৰণে এই শাস্তিটো দিয়া হয় ধৰ্ষণৰ, তেনেকুৱা অন্দাজপথ শাস্তি দিব লাগে এনেকুৱা ধৰ্ষণৰ ঘটনা। যে আমাৰ যিটো ন্যায়িক ব্যৱস্থা তাত এৰি দিব নালাগে, এইবিলাক দোষীবিলাক সাৰি যায়। সেইকাৰণে যিবিলাক তেওঁলোকক আচলতে তালিবানী কাম কৰিছে তালিবানী শাস্তি তেওঁলোকক দিব লাগে। কিন্তু ৰহস্যজনকভাৱে এই বৰ্বৰ ঘটনাক লৈ নিমাত কংগ্ৰেছ আৰু AIUDF দল। স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে জঘন্য বলাৎকাৰ কাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইন ব্ৰতদেৱা সমষ্টিৰ ভোমোৰাগুৰি মণ্ডল কংগ্ৰেছৰ সম্পাদক হোৱাৰ বাবেই এই নীৰৱতা নেকি কংগ্ৰেছৰ। সংখ্যালঘু সম্প্ৰদায়ক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ৰাজনীতি কৰা দল দুটাই ৰাজনীতিৰ ঊৰ্ধত গৈ মনত ৰখা উচিত নগাঁৱত এনে বৰ্বৰভাৱে হত্যা কৰা কন্যাটিও সংখ্যালঘু সম্প্ৰদায়ৰে। কাৰণ বলাৎকাৰৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আইন প্ৰণয়নৰ দায়িত্ব ন্যস্ত আছে এইসকল জনপ্ৰতিনিধিৰ ওপৰতেই। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।